Hello guys, আজি আমি আছো মোৰ দাদা আছো বৰ্তমান আৰু আজি আছে কি আছে আমাৰ পাছত আছো আপোনালোকে কুমৰা কুটিল ৰখিবা 2 মিনিট হেল্ল' গাইস মই কুমৰা কাটি আছিলো এতিয়া অকমান ৰখি কিনে আপোনালোকক দেখাই আছো কচু আছে কাঠা কচু কেনেকৈ বনাইছে আপোনালোকক দেখাই আছো গাইস এয়া পাই গ'লো ফাইনেলি পাকঘৰ কচু ভিজি আছে কচু আৰু কচু মেজেঙা আৰু শুকতিৰ লগত মানে মিলাই পেলাই বনাব আৰু তাৰ লগত বোলে আৰু কোমোৰা আলু আৰু হাঁহ মাংস বৰ্তমান হাঁহ কুটি আছে হাঁহ বোলে 3টা এটা টিঙত সোমাই আছে এটা গুচাই হৈ গ'ল হাঁহ কুটি আছে বৰ্তমান মই কোমোৰা গুচাই আছোঁ আৰু অকণ পিছত আলহী আহিব আয়োজনটো কিয় কাৰণে কৰা হৈছে অকণমান পাছত কৰি আছোঁ গাইছ হেল্ল' গাইছ এতিয়া আৰু কঁঠাল কচু শাক আৰু কঁঠালৰ লগত কঁঠাল মিহলাই কিনে বনাব সেইটো কাৰণে মই কঁঠাল কুটি আছোঁ আৰু অকণমান পাছত দেখাম আৰু কেনেকৈ বনাব কঁঠাল কচু শাক মটৰ মেজেঙা আদি কৰি মানে মিক্স কৰি বনাব খাই কেনেকুৱা সোৱাদ বনোৱাৰ পিছতহে গম পাম তালৈকে চাই থকা হেল্ল' গাইছ পিঠা বনাই আছে আমাৰ বৌয়ে ঘিলা পিঠা আৰু এইফালে ভিজি আছে কচু শাক কচু আৰু মেকেনা শুকতি মানে মিক্স কৰি বনাইছে মই অথনি ভুলকৈ ক'লোঁ যে কঁঠালো মিক্স কৰিব কঁঠাল মিক্স নকৰে তো ইয়াত মানে অনলি কচু শাক দিছে কচু শাক মটৰ শুকতি দিছে বৌয়ে কৈ দিব আমাৰ কি বনাইছে বৌ কৈ দিয়কচোন অলপ ইয়াতে কচু মেজেঙা শুকতি আলু দাইল মটৰ বিলাহী সৰু জাতি আৰু জালুক দিছোঁ কেনেকুৱা হয় নাজানো প্ৰথমবাৰ নহয় চাগে এয়া বনোৱা প্ৰথমবাৰ নহয় চাগে মানে বনাই খাই থাকে তো সেইকাৰণে এবাৰ মানে স্পেচিয়েল দিনত বনোৱা হৈছে কি হ'ব মানে অলপ দেৰিকৈ কৈ আছোঁ ৰচুন আদা গুচাই আছে খুইদ আৰু বাইচা এইফালে ভৰমন আৰু আমাৰ ককাইদেউ হাঁহ একদম চফা হোৱাত লাগে এবাৰ মানে কি কাৰণে ইমানখিনি আয়োজন কৰা হৈছিলে এবাৰ দেখাইছোঁ এইবাৰ এইফালে চাওক মানে বাৰ্থডে আছে কাৰ বাৰ্থডে আছে দেখাই আছোঁ এইফালে চব কমপ্লিট হৈ গ'ল তাৰপিছত বাৰ্থডে হৈছে এয়া মানে কেকটো কাটিম এতিয়া আৰু মানে বেছি মানুহ মতা নাই তো আমিয়ে কাটিম এইফালে খানা আয়োজন চলি আছে নাই হেৰি কৰিব নোৱাৰিছোঁ দেই আলহী পায়ে ন ভৰ্তি হৈ গ'ল এতিয়া Happy birthday, happy birthday to you. Itu 24 Mei, itu 24 Mei, military kan. Iya, birthday girls. Hai. Birthday girls, তোমার নাম কি হয়? হিমব্রকা বার্থডে। কৈছোগে কল নুশুনে
এইবাৰ আমাৰ বাৰ্থডে গাৰ্লছ মানে কেক কাটিব এবাৰ ৰেডি হৈ গৈছে অলৰেডি মানে বেছি মান নাই আমি এবাৰ আমাক খুইদো লাষ্ট কৰিছে কেমেৰাখন চলাবলে ৰেডি কেমেৰা ৰ গানটো লগাই লম ন হেভি গাটা মানুহ আছো ৰ গান লগাই লম কেকটো কাটিব দিয়া হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ এয়া ইমৰখা হ্যাপি বাৰ্থডে কেক কাটিলে এতিয়া মাক এটা কৈ দিয়া My name is Simboha Boru. My name is Simboha Boru. মাক এটা কৈ দে মাক এটা কৈ দে তুমি এটা কোৱা মাক তুমি নিজে এটা কোৱা মাক এটা কৈ দিয়া ক তুমি নিজে এটা কোৱা মাক এটা কোৱা হ'ব এয়া বাৰ্থডে কেক কটা হৈ গ'ল অলৰেডি হ্যাপি বাৰ্থডে যা যা আহা আইদেউ আহা ওলাই আহা ৰ টেঙা যে সেইখিনি টেঙা মই গ'ল কেকটো খাইছো ৰাম ৰাম টেঙা গোন্ধালে আকৌ খালি আকৌ টেঙা আছে দে কেকটো যে মই যে অসমীয়া পৰা পেলাই নিদিনা এয়া কি আছে বৌ কোমল চাউল ঘিলা পিঠা আৰু এই চেনি গাখীৰ আৰু আছে ৰঙা চাহ এইখিনি আমাৰ বাৰ্থডে আৰু এয়া বাৰ্থডে মাক মানে জীয়েকৰ মাক হয় যিজনী ছোৱালীজনীৰ বাৰ্থডে হৈছিলে এয়া হৈ গ'ল কোমোৰা আৰু হাঁহ মাংস 3টা হাঁহ আৰু 3টা কোমোৰা ভাতো হৈ গ'ল অলৰেডি অকণমান পাছত মানে কঁঠালি যাব কঁঠাল বিলাহী চাহ বাকী আছে বাৰ্থডে পাৰ্টি খাই আছোঁ মানে ঘিলা পিঠা কোমল চাউল আৰু গাখীৰ আছে কেক আছে এয়া বাৰ্থডে গাৰ্ল হিমবৰষা বৰুৱা এইবাৰ আমি চিয়াৰ্ছ কৰিম ভাইটিৰ লগত আকৌ সুধিছে কি কৰিম জানে কেইবিলাক গাখীৰ বাকী ফুৰি দিম ল'ৰা খাই মজা লাগে কোমল চাউল খাই কোমোৰা আলু বিলাহী আৰু আদা ৰচুন জলকীয়া তেজপাত মছলা আছে বাংলাদেশী মই তাৰপিছত বিলাহী পাতিছোঁ অকণ আচ্ছা এতিয়া দানাটো কেতিয়া দিয়া হ'ব মানে খানাটো কেতিয়া খুৱাব মানে দিয়া মানুহবোৰ বকত দুটামান আছে হ'লে হ'ব আচ্ছা আচ্ছা আৰু এইফালে ভিতৰৰ ফালে বনি আছে কি বনিছে বৌ এইফালে কঁঠাল
আৰু এইফালে নাই আৰু কঁঠালে বনাই আছে এতিয়া। ভালে বনাই আছে বৰ্তমান। মাটিদাইল অলপ পাছত বহাই দিম। আচ্ছা, এয়া খানা হৈ আছে আমাৰ, অকণ পাছত হৈ যাব আৰম্ভ খোৱাটো। ফাইনেলি এতিয়া আমাৰ খোৱা আৰম্ভ হ'ব। এতিয়া আমি মানে বহিছোঁ আৰু চবেই মিলি জুলি, মানে ভাতটো বাঢ়িলে, দেউতাহঁতি খাই আছে। তাৰপিছত আমি এতিয়া লাষ্টত মানে বহিছোঁ, তামোল চামোল দিলে, তাৰপিছত সেইকাৰণে আমি বহিছোঁ এতিয়া। ভাতত কি আছে, ভাত আছে, কচু আছে, আৰু এয়া কিবা হেৰি পাপৰ আছে, কঁঠাল ভাজি, এইটো কঁঠাল ভাজি হয়। তাৰপিছত মজা লাগে খাই। তাৰপিছত আৰু ইয়াত আছে কি নেমু, আৰু এই দাইল আছে, আৰু হাঁহ মাংস আছে আৰু গাইছ তেনেকৈ খাই আছোঁ। আৰু আমাৰ দাদা হয় পাপৰ দেখাই আছে। আৰু এইফালে আমাৰ ভাইটিয়ে বাৰ্থডে গাৰ্লছ হয়, এয়াই আমাৰ বাৰ্থডে গাৰ্লছ আছিলে, হিমবৰষা বৰুৱা। এয়াই আমাৰ বাৰ্থডে আছিলে। এতিয়া ভাত খোৱা আমি আৰম্ভ কৰিছোঁ। তো আজিলৈ গাইছ, আজি ইমানখিনিয়ে। খাই বহুত মজা লাগিলে, টেষ্টি লাগিলে খাই। আজিলৈ বাই। তো গাইছ, আজিলৈ ইমানখিনিতে মোৰ ব্লগটো মানে সামৰিছোঁ। গতিকে ঠিক আছে, চবেই ভালকৈ থাকক, সকলোৱে ভালকৈ থাকক, ময়ো ভালকৈ থাকোঁ। ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম। ঠিক আছে, এতিয়ালৈ ৰখি থাকক।